हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু মই চন্দ্ৰমা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই যাবলৈ ওলাইছো এখন বিয়া খাবলৈ আৰু এতিয়া মানে আন্ধাৰে হ'ল ৰাতিয়ে হৈ গ'ল ৰাতিয়ে যাম বিয়া খাবলৈ আৰু বেছি দেৰি নকৰো অকমান সময়ৰ কাৰণে যাম দেহাক ঘৰত থৈ যাম আৰু আমাৰ মাৰ ঘৰৰ ওচৰতে হয় বিয়াখন আচলতে মোৰ বৰমাৰ ছোৱালী হয় দিনটো যোৱা নাছিলো এতিয়া যাবলৈ ওলাইছো ৰাতিখন অকমান টাইমৰ কাৰণে তো বলক আপোনালোককো লৈ যাওঁ মোৰ লগত বিয়ালৈ আৰু বেছি টাইম নকৰো সোনকালে উভতি আহিম আৰু এইয়া আমাৰ দেহা মাৰ লগত বাহিৰত মুলে ৰৈ আছে তাক লৈ নাযাওঁ তাক থৈ যাম মাৰ ওচৰত মায়ে ৰাখিব তাক আৰু আমি বেছি দেৰি নকৰো সোনকালে উভতি আহিম মোৰো গা বেয়া যিহেতু আৰু এতিয়া আমি ঘৰৰ পৰা ওলালৈ বিয়ালৈ বুলি আৰু খোজকাঢ়িয়ে যাম একদম ওচৰতে যিহেতু আৰু সোঁফালে চাওক সোঁখন হৈছে বিয়া ঘৰ আমি আহি পায়ে গ'লো একদম ওচৰতে হয় আৰু এয়া আমি বিয়া ঘৰ পাই গ'লো আৰু এইফালে চাওক আমাৰ মানে এখেতে কেমেৰাত আহিবলৈ কেমেৰাত দেখা হ'বলৈ মানে বহুত লাজ কৰে আৰু এতিয়াও মানে লাজ কৰি আছে আৰু এইফালে হৈছে কইনা ধুনীয়াকৈ বহি আছে কিবা চাই আছে হয়তো মোবাইলত অলপ বিজি হৈ আছে আৰু এইফালে সকলোৱে ৰিলছ বনাই আছিলে আৰু মোকো একদম জোৰ কৰি মাতিলে ৰিলছ বনাবৰ কাৰণে সেইটো কাৰণে ময়ো গ'লো আৰু ৰিলছ বনাই দিলোঁ আৰু এতিয়া সকলোৱে নিজে নিজে ফটো উঠাত বিজি আৰু ময়ো এতিয়া ভাত পানী খাবলৈ যাওঁ ভাত পানী খাই লৈ ময়ো ঘৰলৈ যাম আৰু এইয়া আমি আহি গ'লো একদম পেট পূজা কৰিবলৈ আৰু এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আৰু আমি এতিয়া ঘৰলৈ যাম আজিৰ ভিডিঅ'টো বহুত ছুটি হৈছে মই গম পাইছোঁ কিন্তু কি কৰিব মোৰো গা বেয়া আৰু দেহাকো ঘৰত অকলে থৈ আহিছোঁ মাৰ লগত সেইটো কাৰণে আমি সোনকালে যাব লাগে এতিয়া এবাৰ কইনাক মাত দি আহোঁ আৰু সৌৱা কইনা আৰু কইনাক মাত দি মই এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ কিন্তু পিছফালৰ পৰা কৈ আছে যে ৰাতিকৈ আহিবি আৰু এতিয়া আমি বিয়াৰ পৰা ওলালোঁ আৰু গেটৰ সন্মুখত দেখা পালোঁ ইহঁতে মানে এতিয়াহে খাবলৈ আহিছে আৰু আজিৰ ফুল ড্ৰেছটো আছিলে মোৰ এইযোৰ কাপোৰ